নমস্কাৰ সকলোকে পুনৰবাৰ আমাৰ এই চেনেলটিলে স্বাগতম জনাইছোঁ। পুনৰ এটা দুখৰ খবৰ আহিল অসমবাসীৰ বাবে। এটা দুখৰ খবৰে পুনৰ ৰাজ্যবাসীক কন্দুৱালে। ৰাজ্যৰ সুপৰিচিত লেখিকা ছোৱালী মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা শ্ৰুতিমালা দুৱৰাই এই পৃথিৱীৰ পৰা বিদায় মাগিলে। সোমবাৰে গুৱাহাটীত শেষ নিশ্বাস ত্যাগ কৰে সকলোৰে মৰমৰ লেখিকাগৰাকীয়ে। এগৰাকী দ্বিভাষিক লেখিকা হিচাপে তেওঁ সকলোৰে মাজত জনপ্ৰিয় আছিল। নৰ্থ ইষ্ট ৰাইটাৰ্ছ ফৰ্মাৰৰ তেওঁ আছিল প্ৰতিষ্ঠাপক সদস্য। যোৱা কেইবাবছৰ ধৰি তেওঁ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল। কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ পাছৰ অভিজ্ঞতাখিনিক লৈ তেওঁ এখন গ্ৰন্থও লিখি উলিয়াইছিল। তেওঁৰ মৃত্যুৱে ৰাজ্যৰ শিক্ষা জগতত গভীৰ শোকৰ ছাঁ পেলাইছে। তেওঁৰ শিক্ষাৰ্থীসকলো শোকত ম্ৰিয়প্ৰাণ হৈ পৰিছে। আমাৰ এই চেনেলটিৰ ফালৰ পৰাও তেখেতৰ মৃত্যুত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।